না আমি আমার কথা হচ্ছে কি আমি যেহেতু নিজে অকলে নির্বাচন খেলিম তো নিজে যেহেতু অকলে নির্বাচন খেলিম এই নির্বাচনত তো প্ৰধান শত্ৰু বুলি নাই কাৰণ কংগ্ৰেছক ইয়াতে শত্ৰু জ্ঞান কৰিবলগীয়া নাই কাৰণ তেওঁলোক স্থিতি থাকিলেহে কৰিম এতিয়া মোৰ আছে ধৰক 80% তো কংগ্ৰেছ যদি 20 মোৰতো কংগ্ৰেছৰ লগত প্ৰতিযোগিতা নহয় গতিকে প্ৰতিযোগিতা মূলগতভাৱে হওক ইউপিপিএল হ'ব প্ৰতিযোগিতা 2 নম্বৰত থাকিব হয়তো বিজেপি থাকিব 3 নম্বৰত থাকিব হয়তো পিপিএফ থাকিব তাৰ মাজতে আমি যাতে কোনো ধৰণৰ ইজনে সিজনক যাতে বেয়া যাতে একো নকওঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে গতিকে নিৰ্বাচনটো নিৰ্বাচনে গতিকে নিৰ্বাচনত যিখিনি কৰিবলগীয়া থাকে আমাৰ কাৰ্যকৰ্তাসকলে আগন্তুক দিনত আমাৰ যি কৰণীয় থাকে আমি যিমানকেইটা সমষ্টিত আমি খেলিব দলে আমাক দায়িত্ব প্ৰদান কৰে সেইটো হিচাপে আমি আগবাঢ়িম আমি যেহেতু অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিম গতিকে আমি আগতে কিমানকেইটানো খেলিব পাৰোঁ এইটোতো আমি জানি ল'ব লাগিব কাৰণ এতিয়া আমাৰ বুথৰ স্বাস্থ্য পৰীক্ষা চলি আছে বুথৰ স্বাস্থ্য পৰীক্ষা 23 তাৰিখৰ পৰা আৰম্ভ হৈছিলে 13 তাৰিখে 20 দিন হ'বগৈ গতিকে বুথৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পিছত স্বাস্থ্য যিকেইটাত ভালে থাকে সেইকেইটাত নিৰ্বাচন খেলিম স্বাস্থ্য যিকেইটাত বেয়া থাকে সেইকেইটাত নেখেলোঁ আমিতো বুথৰ স্বাস্থ্য পৰীক্ষা কৰি আছোঁ প্ৰতিবেদন দিয়াই নাই নহয় আপুনি লেবৰেটৰীত গৈছে টেষ্টটো দিছেহে তেজত কি আছে নাই সেইটো ৰিপৰ্ট দিয়া নাই নহয় এতিয়াও গতিকে এতিয়া আমাৰ ট্ৰিটমেণ্ট চলি আছে আমাৰ এতিয়া যদি ৰিপৰ্টত বেয়া হয় এতিয়া এৰি দিব সমষ্টি নহয় য'ত আমি সংগঠন বেয়া তাত আমি যুঁজিবলৈ কৈ যাম য'ত সংগঠন ভাল বা ক'ৰবাত যদি ধৰক 80 হৈ আছে আমিতো এখন ইয়াৰ কাৰণে চেষ্টা কৰিম নিশ্চিত ৰূপত কাৰণ কিয় যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰচেষ্টা লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা আৰু লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ঐকান্তিক প্ৰচেষ্টা আজি ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে আজিতো আমি ইয়াতে আহি পেলাই সভা পাতিব পাৰিছোঁ আজি এই সময়ত বহু বেলেগ বেলেগ দলেও নতুনকৈ ইয়াতে নিৰ্বাচনত অংশগ্ৰহণ কৰিম বুলি কৈছে মই ভাল পাইছোঁ তেওঁলোকক কাৰণ তেওঁলোকে চাৰ্টিফিকেট দিছে প্ৰমোদ বড়ো ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাৰ্টিফিকেট দিছে যে BTAD যে শান্তি স্থাপন হৈছে কাৰণ পূৰ্বতে যি দলে অংশগ্ৰহণ কৰা নাছিলে সেই দলেও এইবাৰ অংশগ্ৰহণ কৰিবলৈ আহিছে আমি ভাল পাইছোঁ স্বাগতম জনাইছোঁ BTAD শান্তি স্থাপনা হৈছে যিহেতু BTC ৰাজনৈতিক দল হিচাপে BPF আৰু UPPF জাতীয় দল অসংখ্য কৈ আছে যে এই জাতীয় দলক বিজেপিয়ে নিষেধ কৰাৰ কাৰণে চেষ্টা চলাইছে তেনেকুৱা আমাৰ ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা যদি হ'লহেঁতেন তেতিয়াহ'লে বিহাৰতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন গতিকে সেইটো জ্বলন্ত এটা উদাহৰণ বিহাৰতো আমি মুখ্যমন্ত্ৰী লোৱা নাই ঠিক তেনেকুৱাকৈ আমি সকলোকে আমি এটা বিচাৰোঁ কি যে সম অধিকাৰ দিব লাগে আমি সম ধৰণৰ তেনেকুৱা সাহস দিব লাগে গতিকে আমি সম অধিকাৰ সম সাহস দিয়া আমি ব্যৱস্থা কৰিছোঁ তাৰ গ্ৰাস কাক কৰিম কাৰণ গ্ৰাস যদি কৰোঁ কাৰণ সকলোবোৰ মিলি পেলাইতো ভাৰতবৰ্ষ অসম পশ্চিমবংগ বিহাৰ তামিলনাডু সকলো মিলিতো ভাৰতবৰ্ষ যদি কেইখনমান ষ্টেটক যদি গ্ৰাসে কৰোঁ তেতিয়া থাকিবনো কি গতিকে সাহিত্য যেনেকুৱা কয় বড়ো সাহিত্য অসমীয়া সাহিত্য ৰাভা সাহিত্যকে আদি কৰি বাংলা সাহিত্যকে লৈ পেলাই সকলো সাহিত্য লগ লাগিতো ভাৰতীয় সাহিত্য হৈছে গতিকে কোনোবা এটা সাহিত্যক যদি আমি গ্ৰাস কৰোঁ তেতিয়াহ'লে ভাৰতীয় সাহিত্যও গ্ৰাস কৰা হ'ব গতিকে আমাৰ ৰাজনৈতিক দল যি আছে ইয়াতে আমি ধৰি UPPLৰ ক্ষেত্ৰতে মই যদি কওঁ গ্ৰাস কৰা মানসিকতা নাই কিন্তু আমি একেলগে যুঁজাৰ মানসিকতাটো আছে কিন্তু ভূপেন বৰা বিজেপি সদায় মানে এটা কথাই ওলাই আছে যে বিজেপি আৰু UPPL পৃথকে নিৰ্বাচন খেলিব কিবা সংঘাত আছে নেকি নহয় সংঘাতৰ কথা নাই কাৰণ যোৱাবেলিও আমি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ যোৱাবেলিতো মই দলৰ দায়িত্বত আছিলোঁ তেতিয়া আমি বিজেপি অকলে খেলিছিলোঁ UPPL অকলে খেলিছিলে আৰু BPF দলে অকলে খেলিছিলে কংগ্ৰেছে অকলে খেলিছিলে গতিকে আমি যিহেতু দলৰ সংগঠন কৰি আছোঁ গতিকে আমি কৰি থকাৰ মূলতে যে আমিনো কি কৰিছোঁ কি কৰা নাই আমি নিজেও জুখি চোৱাটো ভাল গতিকে যাৰ কাৰণে নেকি কি এইবাৰ আমি অকলে খেলাটো সিদ্ধান্ত লৈছোঁ কিন্তু অকলে খেলাৰ লগতে যাতে এক শান্তিপূৰ্ণ পৰিৱেশ সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত যাতে নিৰ্বাচন অংশগ্ৰহণ কৰোঁ তাৰ কাৰণে ইতিমধ্যে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আমাৰ কোৰ কমিটিত তেওঁলোকে ব্যক্ত কৰিছে যে আমি সুন্দৰ পৰিৱেশত নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ সাংগঠনিক স্থিতি কি আছে যাৰ কাৰণে নেকি আমাক 5জন মন্ত্ৰীক দায়িত্ব প্ৰদান কৰিছিলে যে সংগঠনৰ ভিত্তিনো কি আছে বুথৰ ভিত্তিনো কি আছে আৰু যাৰ কাৰণে মই নিজে বাক্সা জিলাৰ যিমানকেইটা বুথ আছে প্ৰত্যেক বুথৰ বিপৰীতে একোজনকৈ কাৰ্যকৰ্তাই 20 দিন ধৰি নিৰলসকৈ কাম আৰম্ভ কৰি আছে আৰু 13 তাৰিখৰ পৰা মই 20 দিন পাৰ হোৱাৰ পিছত 13 তাৰিখে বৰমাত বিশেষকৈ মচলপুৰে হওক বা মটনগুৰিয়ে বাকী যিমানটা 5টা সমষ্টিত আমাৰনো স্থিতি কি আছে সেই স্থিতি আমি চোৱাৰ পিছত আমি প্ৰকৃত অৰ্থত কিমানকেইটা নিৰ্বাচনত অংশগ্ৰহণ কৰিম সেই প্ৰতিবেদন দাখিল কৰিম আৰু সেই প্ৰতিবেদন আধাৰতে নিৰ্বাচন অকলে এতিয়া ধৰক BPF আগতে নিৰ্বাচন খেলিছে UPPL খেলিছে বিজেপিয়ে খেলিছে কংগ্ৰেছো খেলিছে আগতে কিন্তু
কংগ্ৰেছে এইবাৰ তেওঁলোকে কৈছে যে মানে যোৱাকালি কৈছে গৌৰৱ গগৈ ডাঙৰে কৈছে যে তেওঁলোকৰ মানে ভাল হ'ব বুলি কৈছে। মই শুভেচ্ছা জনাইছোঁ, কাৰণ কিয় এগৰাকী তেওঁতো গৌৰৱ গগৈটো আজিলৈ অহাই নাই ইয়াতে বা কংগ্ৰেছৰ আমি স্থিতি কি দেখিছোঁ। তো এগৰাকী ৰোগীক যেতিয়া চোৱা চিতা কৰা হয়, যেতিয়া থেটিস্কোপ লগাই চোৱা হয়, যেতিয়া তেওঁৰ দেহৰ চকু নাক চকু জিভা কেনেকুৱা আছে তেতিয়াহে গম পোৱা যায় ৰোগীজন কেনেকুৱা আছে। তো ৰোগীজন কেনেকুৱা দেখাই নাই, তেওঁলোকে ভাল হ'ব বুলি আগতে কৈ দিলে। আমি আকৌ ৰোগীজনক আমি চিকিৎসা কৰাই আছোঁ যে আচলতে ৰোগীজন ভাল হ'বনে নাই। 20 দিন ধৰি আমাৰ চিকিৎসা চলি আছে। কংগ্ৰেছৰ বাহিৰৰ পৰা থাকি পেলাই বি টি আৰৰ বাহিৰত থাকি পেলাই কৈ দিলে যে কংগ্ৰেছৰ ভাল হ'ব। এতিয়া আমি আকৌ বি টি আৰৰ ভিতৰত থাকি পেলাই 5গৰাকী মন্ত্ৰীয়ে বুটে বুটে ঘূৰি পেলাই আমি এতিয়াও কোৱা নাই যে আমি 100% শব্দ কোৱা নাই। আমাৰ এতিয়াও কিছু প্ৰতিবেদন দিবলৈ বাকী, আৰু প্ৰতিবেদন যেতিয়া আমি দিমগৈ এই প্ৰতিবেদনৰ আধাৰতে নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। কাৰণ কিয় ব্যক্তি বুলি আমাৰ কোনো মানে ভেলুলেছ, যে ব্যক্তি আকৌ তাতে এনেকুৱা নাথাকে যে তেওঁৰ উচ্চৰিক ক্ষমতা নাথাকে। যে আজি যদি ভূপেন বৰাৰ নেতৃত্বত যদি তাতে যদি 10,000 বুথ কমিটিৰ সভাপতি যদি আহে তেতিয়াহ'লে এইটো বিষয়ে মই উত্তৰ দিব পাৰোঁ। আজি 10,000 যদি বুথ সমিতিৰ সভাপতি যদি আহে তেতিয়া এটা বেলেগ কথা। ভূপেন বৰাৰ বিজেপিত বৰ খোলা আছে, তেওঁৰ বুলি নহয়, সকলোৰে কেনে খোলা আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টি ইমান কেনেকৈ নাহিল। 56 লাখ যে সদস্য হ'ল, এটা সময়ত 4 লাখে আছিলে আমাৰ। 4 লাখৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত 22 লাখ হ'ল, মোৰ দিনত 42 লাখ হ'ল, এতিয়া ভৱেশ কলিতাৰ দিনত 56 লাখ হ'ল। আৰু আমি ভাবিছোঁ আগন্তুক দিনত যিমানটা পৰিয়াল আছে 62 লাখ পৰিয়াল আছে, এতিয়া 56 লাখে আমাৰ সদস্য হৈছে। 62 লাখ মানুহৰ ৰেচন কাৰ্ড আছে, গতিকে 62 লাখকতো আমাৰ সদস্য কৰিব লাগিব। ৰেচন কাৰ্ড নাথাকা মানুহ আছে নহয়। এতিয়া আগন্তুক দিনত 70 লাখ সদস্যক লৈ পেলাই আমি আগন্তুক দিনত সপোন দেখিছোঁ। সেইটো মই নাজানো, কাৰণ কিয় মইতো খবৰ লোৱা নাই। কাৰণ কিয় সেইটো খবৰ লোৱা নাই, সেইটো ৰাইজে জানে। কংগ্ৰেছৰ পষ্টবিলাকত এতিয়া লাইক কমেণ্ট বাঢ়ি বঢ়াবলৈ হৈছে মানে মুখ্যমন্ত্ৰীয়ে। লাইক কমেণ্ট বঢ়াটো তেনেকুৱাকৈ ছ'চিয়েল মিডিয়াৰ ওপৰত তেনেকুৱা মোৰ হেৰি নাই, ভৰসা নাই। কাৰণ কিয় লাইক কমেণ্টৰ কোনে দিয়ে কোনে নিদিয়ে একো গম নাপাওঁ। বাহিৰৰ বুলি বাহিৰ তাকেতো সেইটোৱে সেইখিনি মই সেইটো বিশ্বাসে নকৰোঁ। কাৰণ কিয় মই জানো যে বাহিৰৰে, মই জানো বহু ব্যক্তিৰো জানো, কংগ্ৰেছ বুলি নহয়, বহু ব্যক্তিৰো জানো। লাইক কমেণ্ট ক'ৰ পৰা আহে জানো, মই ক'ত পাৰ্চেছ কৰে, ক'ত বুষ্টিং কৰে মই জানো। মোৰটো যেনেকৈ 100% অৰ্গেনিক, মোৰটো অৰ্গেনিক 100% অৰ্গেনিক, মোৰটো যিকোনো মানুহে খুলি চালে গম পায়। গতিকে এইবোৰ থাকেই, ছ'চিয়েল মিডিয়াত থাকেই। বিজেপি নেতৃত্বত পুনৰ চৰকাৰ হ'ব বিটিচিত। আৰে আপুনি কি কৈ আছে? আপুনি কৈ আছে যে নেতৃত্ব চোৱা। মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিত ওপৰত পাৱাৰ পাৰ্টনাৰ হ'বগৈ। বিজেপি দল পাৱাৰ পাৰ্টনাৰ হ'ব। আপোনালোকৰ শব্দটো বেলেগকৈ নক'ব। মই ক'লোঁ যে বিজেপি দল পাৱাৰ পাৰ্টনাৰ হ'বগৈ, এইটো নিশ্চিত। আৰু এই কথাষাৰ মই ওদালগুৰিত যোৱা 5 বছৰ 6 বছৰ আগতে কৈছোঁ যে বিজেপিয়ে পাৱাৰ পাৰ্টনাৰ হ'ব বুলি ওদালগুৰিত মই কৈছিলোঁ। সেই কথাষাৰ কৈছিলোঁ, সেইটো মিলিছে কথাটো। আৰু মই আজিও ক'লোঁ, আৰু ৰঞ্জিত দাসে যি কয় মিলি থাকে নিৰ্বাচনৰ ক্ষেত্ৰত। আজিও ক'লোঁ যে নিশ্চিত ওপৰত পাৱাৰ পাৰ্টনাৰ, বি টি আৰত পাৱাৰ পাৰ্টনাৰ হ'বগৈ। ইয়াতে ৰাইজে তেখেতে যিখিনি কাম কৰিছে, আজি শান্তি স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আনিছে। তাৰপিছত তেওঁৰ সমগ্ৰ বি টি আৰখনকতো আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। সমগ্ৰ বি টি আৰৰ আগৰ যি বি টি আৰ, এতিয়াৰ বি টি আৰ, আজি প্ৰায় 7 দিনমান আগতে ৰাতি 12:30 গৈছিলোঁ, কোকৰাঝাৰত গৈছিলোঁ। এই 12:30 কোকৰাঝাৰত যোৱাটো আজিৰ পৰা 8 বছৰ আগতে মানুহৰ কাৰণে এটা মানে ভোটেহে যাব পাৰে। ভোটত বাহিৰে 12:30 কোকৰাঝাৰত ৰাতি যাব নোৱাৰে। কিন্তু সেইদিনাখন মই 12:30 যেতিয়া গ'লোঁ, মই এতিয়া 54খন গাড়ী মই ক্ৰছ কৰিছোঁ। সৰু ডাঙৰ 54খন গাড়ী কোকৰাঝাৰৰ পৰা কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ ক্ৰছ কৰিছোঁ। গতিকে সেইটোৱে আমি গম পাওঁ, কাৰণ সেইবোৰ আমি উমান চালি আমি গম পাওঁ যে শান্তিৰ পৰিৱেশ যি বিৰাজমান হৈছে। উন্নয়ন বুলি ক'লে আজি যোৱাকালি মই তামোলপুৰত আছিলোঁ, আজি তামোলপুৰ হৈ পেলাই কেইবাটো পথেৰে আহিছোঁ। গতিকে উন্নয়ন হৈ গৈছে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ মনৰ ইচ্ছা হৈছে কি যে এইবোৰ অকল উন্নয়ন হ'লে নহ'ব, যাতে মানুহক যাতে ইয়াতে যাতে ছুপাৰ 50ৰ জৰিয়তে যাতে কম্পিটিটিভ মাইণ্ড এটা অনা হয়, শিক্ষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যাতে ব্যৱস্থা কৰায়, আৰু প্ৰতিগৰাকী ব্যক্তিক যাতে আমি যাতে মহিলাক যাতে তেওঁ লাখপতি কৰাৰ কাৰণে ব্যৱস্থা কৰিছে বা আত্মনিৰ্ভৰ কৰাৰ ব্যৱস্থা কৰিছে। কাৰণ তেখেতৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ দৰ্শন এটাই যে যেতিয়ালৈ মহিলাই আত্মনিৰ্ভৰ নহ'ব তেতিয়ালৈ ভাৰতবৰ্ষ আত্মনিৰ্ভৰ নহ'ব, অসম আত্মনিৰ্ভৰ নহ'ব, আৰু বি টি আৰ আত্মনিৰ্ভৰ নহ'ব। যাৰ কাৰণে তেখেতে প্ৰতিগৰাকী মহিলাক, বি টি আৰত বসবাস কৰা প্ৰতিগৰাকী মহিলাক আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টাই আগন্তুক দিনত ৰাইজে কি ক'ব? ৰাইজে এনেকুৱা প্ৰচেষ্টাটো কাৰো দিনত চলোৱা নাছিলে, প্ৰথমবাৰৰ কাৰণে এখেতৰ দিনতো চলিছে। গতিকে ৰাইজে সিদ্ধান্ত নিশ্চিত ওপৰত দিব। সিদ্ধান্ত আপুনি ক'ব কি আনিছে আৰু বিটিচি ট্ৰেক্টৰে শান্তি আনাৰ কাৰণে
মানে নৰেন্দ্ৰ মোদী ডাঙৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আৰু প্ৰমোদ বড়ো ডাঙৰে তিনিটা ইঞ্জিনে অসমত লগতে ভিতৰতে শান্তি আনিছে। মহিলাসকলক আগন্তুক দিনত আত্মনিৰ্ভৰ কৰি যি আত্মনিৰ্ভৰ বিটিআৰ নিৰ্মাণ কৰাৰ কাৰণে যি পদক্ষেপ আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰে লৈছে, মই সেই পদক্ষেপক আদৰণি জনাইছোঁ। কাৰণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে কৈছে যে যেতিয়ালৈ ভাৰতৰ মহিলা আত্মনিৰ্ভৰ হ'ব নোৱাৰিব, তেতিয়া ভাৰতবৰ্ষ আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কৈছে যে যেতিয়ালৈ অসমৰ মহিলাক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, তেতিয়ালৈ আমি অসম আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। সেই একেটা মন্ত্ৰৰে প্ৰমোদ বড়ো ডাঙৰে নতুনকৈ সংকল্প লৈছে যে প্ৰতিগৰাকী বিটিআৰৰ যাতে মহিলাসকলক যাতে আত্মনিৰ্ভৰ কৰিব পৰা যায় আৰু আত্মনিৰ্ভৰ কৰাৰ প্ৰাকখনত তেওঁলোকক যাতে প্ৰশিক্ষিত কৰিব পৰা যায়, তাৰ কাৰণে যি অভিলাষী আঁচনি লৈছে যে বিটিআৰৰ মহিলাসকলক মেকাৰ বুলি কৈছে, যে উন্নয়নৰ মেকাৰ বুলি কৈছে, উন্নয়নৰ জখলা বুলি কৈছে। এই যি পদক্ষেপ হাতত লৈছে তাৰ কাৰণে মই তেখেতক পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱাকৈ বিটিআৰ অঞ্চলৰ মহিলাসকলক প্ৰশিক্ষণে হওক, বিভিন্ন লিখন সামগ্ৰী হওক, বিভিন্ন ধৰণৰ IEC কমিউনিকেশ্যনৰ যি কিট দি পেলাই হওক, পদ্ধতিগতভাৱে আগুৱাই নিয়াৰ প্ৰচেষ্টাক মই শলাগ লৈছোঁ।